আজি লৈ আহিছোঁ কলডিলৰ দুটা হেল্ডি ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। প্ৰথমৰ পৰা শেষলৈ অকণমান প্ৰিভিউ আপোনালোকক দেখাই দিছোঁ, আপোনালোকে ধৰিবই পাৰিছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে। আজি অন্য এটা ভিডিঅ'লৈ মই পিংকি আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো বনাম আজি কলডিলৰ ৰেচিপি। যিহেতু কলডিল আনিছে তো ভাবিলোঁ কলডিলৰ এটা নতুন ৰেচিপি বনাওঁ। আমি বাৰু মাজে মাজে খাওঁ কেতিয়াবা। মই ভাবিছোঁ আজি কলডিলৰ বইল ৰেচিপি এটা বনাই দেখাওঁ, কাৰণ বহুতৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, হয়তো কিছুমানে খাই পাইছে আৰু যিহেতু ফ্ৰাই কৰি নৰ্মেলি খোৱাই হয়, তো বইল কৰি টেষ্টটো কেনেকুৱা হয় আজি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। আৰু কলডিলৰ ভিতৰত যে ফুল এটা থাকে যে, যিটো আমি জেনেৰেলি পেলাই দিওঁ, গতিকে সেইটোৰো মই এটা ৰেচিপি বনাম। আশা কৰোঁ আপোনালোকে মোৰ দুয়োটা ৰেচিপি ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে কলডিল, যিটো পাহাৰীয়া কলডিল বুলি কয় নহয়। পাহাৰীয়া কলডিলটো সঁচাকৈ ভাল হয়, কেতিয়াও তিতা হোৱাৰো চান্স নাথাকে। সদায় আমি এনেকুৱা কলডিলটোৱে আনো আৰু এনেদৰে ভিতৰৰ ফুলখিনি ওলাই ল'লোঁ আৰু যিখিনি পেলাব পাৰি আৰু সেইখিনি পেলাই দিলোঁ আৰু এইখিনি ভিতৰৰ অংশখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। যিহেতু কলডিল কাটিলে হাতটো ক'লা পৰি যায়, গতিকে এনেদৰে যদি চপৰছত কটা হয় তেতিয়াহ'লে কাটোতেও ভাল হয় আৰু যিমান পাৰোঁ সিমান সৰুকৈও কাটিব পাৰি আৰু হাতখনো লেতেৰা নহয়, নহ'লে ক'লা ক'লা দাগ লাগি যায়, পিছত বহুত দিগদাৰ। মিঠাতেল দি ল'লে যায় বুলি কয়, হ'লেও অকণমান হ'লেও দাগ লাগে। এনেদৰে মই ধুনীয়াকৈ চপাৰ্চত সৰু সৰুকৈ কাটি লৈছোঁ আৰু এই চপাৰ্চখনত এইটোও ভাল যে যিমান ইচ্ছা সিমান সৰুকৈ কাটি ল'ব পাৰি। আৰু ইয়াৰ যিখিনি ভিতৰৰ ফুল অংশ আছে সেই ফুল অংশৰো মই আজি এটা ৰেচিপি বনাম। এই ফুল অংশখিনিৰ কি হয়, ভিতৰত যে এডাল যে ঠাৰি টাইপ থাকে সেইখিনি গুচাই দিব লাগে। আপোনালোকে প্ৰায়ে হয়তো জানে, মই এবাৰ তথাপিতো দেখাই দিছোঁ, কাৰণ এই ঠাৰিখিনি নিসিজেও হয় আৰু তিতা লাগে বুলিও কয়। সেইকাৰণে এইখিনি অকণমান মানে অকণমান টাইম লাগিছে, কিন্তু মই ভালকৈ মানে গুচাই লৈছোঁ আৰু এইখিনিও মই একদম সৰু সৰুকৈ কাটি লৈছোঁ যিমান পাৰোঁ, কাৰণ এইখিনিৰে মই এটা পকোৰাত বনাম। আৰু পকোৰাটো যিহেতু কলডিলৰে হয়, গতিকে হেল্ডিয়ে হ'ব। কেনেকৈ পকোৰাটো বনাওঁ সেইটো আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাব। ফাৰ্ষ্টতে এইখিনি মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ যিমান সৰুকৈ কটা হয় পকোৰাটো সিমান টেষ্টি হয় আৰু একদম মিহি নহ'লেও ভাল লাগে, কাৰণ তেতিয়া এটা বাইট আহে নহয়, খাবলৈ ভাল লাগে। এনেদৰে মই কাটি ল'লোঁ আৰু এতিয়া মই কি কৰিম, কি দিওঁ ইনগ্ৰিডিয়েণ্ট আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। পকোৰাটো বনাবৰ কাৰণে কিনো দিওঁ মই। আৰু কলডিলৰ মই বনাম আজি বইল ৰেচিপি এটা, আৰু বইল ৰেচিপিটোৰ কাৰণে মই এয়া আদা লৈছোঁ, কাৰণ আমি যিকোনো বইল ৰেচিপি বনাব লাগিলে আমি সকলোৱে জানো আদা নহৰুটো অকণমান বেছিকৈ দিলে সোৱাদটো ভাল হয়। গতিকে মই আদা নহৰুটো প্ৰায় বেছিকৈ দিছোঁ, প্ৰায় মোটামুটি এটা মানে নহৰু পূৰা কমপ্লিট দিছোঁ আৰু আদাও দিছোঁ। আৰু এইখিনি ভালদৰে এতিয়া খুন্দনাত খুন্দি লওঁ। আৰু বইল ৰেচিপিত যিহেতু আমি বেলেগ মছলা ইউজ নকৰোঁ, গতিকে আদা নহৰুটোৱে মই বেছিকৈ দিওঁ। আৰু এটা আলু দিম। আলুটো এইটো কাৰণে দিছোঁ যাতে অকণমান গ্ৰেভিটো ঠিক কৰিব পাৰোঁ। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, এটা ডাঙৰ বিলাহী লৈছোঁ। এইখিনিও ধুনীয়াকৈ কাটি ল'ম, কাৰণ যিহেতু বইল বনাম, গতিকে এইবিলাক ইনগ্ৰিডিয়েণ্ট দিলেহে টেষ্টি হয়। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই ভালদৰে কাটি লওঁ। তাৰপিছত কেৰাহী এটা পাতি পেলাই তাত মই প্ৰথমতে দিম পানী, কাৰণ যিহেতু বইল বনাম গতিকে তেল দিয়াৰ কথাই নাহে। ইয়াত মই জোখমতে পানী দি দিছোঁ, বেছি পানী দিয়া নাই একেবাৰতে। এতিয়া ইয়াতে বিলাহী, আলু আৰু পিঁয়াজখিনি প্ৰথমতে দি ল'ম, তাৰপিছত দিম যিখিনি কলডিল মই কাটি থৈছিলোঁ সেইখিনি দিম। যিহেতু বইল ৰেচিপি হয়, বেছি লাৰিও থাকিব নালাগে, সোনকালেও হয়, হেল্ডিও হয়। গতিকে এনেধৰণৰ ৰেচিপি আমি মাজে সময়ে খালে আমাৰ পেটৰ কাৰণেও ভাল হয়, নহয়নে বাৰু? কেতিয়াবা এনেদৰে আমি সকলোৱে খাব লাগে। আৰু এয়া আদা নহৰুখিনি যে সেইখিনিও একেলগে দি দিলোঁ। ইয়াত বেলেগ একো কাম নাই, খালি এই পানীতে মানে ভাপতে ধুনীয়াকৈ সিজিব লাগিব। ঢাকনি দি অকণমান মাজে মাজে লৰাই দি কৰিম। আৰু যেতিয়ালৈকে এই বইলখিনি হৈ থাকে তেতিয়ালৈকে ভাবিলোঁ পকোৰাৰ যিখিনি প্ৰিপেৰেশ্যন সেইখিনিও কৰি লওঁ। অকণমান এটা পেনত মিঠাতেল দিছোঁ আৰু যিখিনি যে মই কলডিলৰ ফুলখিনি মানে কাটি থৈছিলোঁ সেইখিনি অকণমান এনেদৰে ভাজি লওঁ। ভাজি ল'লেহে কি হয়, বেছি সোৱাদ আহিব, নহ'লে পকোৰাটোত কি হ'ব, ভিতৰৰ ফালে নিসিজে, যিহেতু অকণমান টাইট থাকে। আৰু ইয়াতে অকণমান শ্লাইট নিমখ দিছোঁ, কাৰণ পিছত নিমখ দিম, সেইকাৰণে বেলেগ একো দিয়া নাই। বাকী গোটেইখিনি যি দিব লাগে পিছতে দিম। আৰু এইখিনি এতিয়া এটা বাউলত মই ট্ৰান্সফাৰ কৰি ল'লোঁ। অকণমান ফ্ৰাই এইটো কাৰণে কৰিছোঁ যাতে অকণমান কেহা কেহা ভাৱটো নোহোৱা হয় আৰু অকণমান সিজি যায়। ইয়াতে আদা, নহৰু আৰু পিঁয়াজ দি দিলোঁ পকোৰাটোত। আৰু ইয়াতে মই দিম অকণমান বেচন আৰু অকণমান পিঠাগুড়ি দিম। পিঠাগুড়িটো মই ক্ৰিস্পিনেছৰ কাৰণে দিওঁ, নিদিলেও হয়, কিন্তু পিঠাগুড়ি দিলে বেছি ভাল লাগে অকণমান খাই। অকণমান ক্ৰিস্পিনেছ এটা হয়, ভিতৰত ছফ্ট হয়। আৰু অকণমান চফ দি দিছোঁ। আৰু ইয়াতে দিম অকণমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ।
অকণমান জিৰা পাউডাৰ দিছোঁ আৰু নিমখ অকণমান দিছোঁ, যিহেতু মই অকণমান ফ্ৰাই কৰোঁতে নিমখ দিছিলোঁৱে, আৰু এইখিনি হালধি দি দিছোঁ, যিহেতু হালধি আগত দিয়া নাই। আৰু এতিয়া এইখিনি ধুনীয়াকৈ অকণমান পানী দি পেলাই এটা মানে বেটাৰ এটা বনাই ল'ম, মানে অকণমান আটা মৰা নিচিনাকৈ, যাতে মানে ধুনীয়াকৈ আমি কোফতা টাইপকৈ বনাই ল'ব পাৰোঁ। আৰু এয়া মই পেৰা আকৃতি দি লৈছোঁ, আৰু জলকীয়া দিবলৈ পাহৰিছিলোঁ, পিছত অকণমান জলকীয়াও কাটি দিছোঁ, কাৰণ জলকীয়া নিদিলে ভাল নালাগে। আৰু এনেদৰে মই শ্বেপ দি লৈছোঁ, যিকোনো শ্বেপতে দিব পাৰি। মই এইটো শ্বেপ এইটো কাৰণে দিওঁ, যাতে কম তেলতে আমি ফ্ৰাই কৰিব পাৰোঁ, যিহেতু পকৰা এইবোৰ অকণ বেছি তেলত ভাজিলেহে ভাল লাগে। এনেকুৱা শ্বেপ দিলে মানে কি হয়, কম তেলতে হৈ যায়। আৰু এয়া দেখিছে ধুনীয়াকৈ আমাৰ অলম'ষ্ট বিলাহীখিনিও অকণমান সিজি গৈছে। আৰু তেতিয়া মই মাজে মাজে বিলাহীখিনি ভাঙি দিম, কাৰণ যেতিয়া বিলাহীটো ভাঙি দিয়া হয় তেতিয়া তাৰ পৰা এটা গ্ৰেভিও হৈ যায় ধুনীয়াকৈ। আৰু যিখিনি আলু আছে সেইখিনিও যেতিয়া অলপ সিজিব, পিছতকৈ আলুখিনিও ভাঙি দিম, তেতিয়া এই বইল আঞ্জাখনত ধুনীয়া এটা মানে ঠিক গ্ৰেভি এটা হয়। আৰু অকণমান মই ফ্লেভাৰৰ কাৰণে জিৰা পাউডাৰ দিছোঁ, নিদিলেও হৈ যায়, মই দিছোঁ অকণমান, যাতে মানে একো নিদিলেও বেয়া লাগে। আৰু জালুক দিছোঁ, যিহেতু বইল আঞ্জা হয়, গতিকে জালুকটো দিলেহে ভাল লাগে। আৰু এয়াখিনি জালুক মই অকণমান পানীৰ লগত মিক্স কৰি পেলাই দি দিছোঁ। আৰু এইখিনি এতিয়া বেলেগ কাম নাই, বইল আহিলে হ'ল, অলম'ষ্ট সিজিয়ে গৈছে। এতিয়া আলুখিনি মই ভাঙি দিছোঁ, কাৰণ আলুখিনি ভাঙি দিলেহে বইলৰ এটা গ্ৰেভি হয়, যিহেতু মই ইয়াতে কোনো ধৰণৰ কৰ্ণফ্ল'ৰ পাউডাৰ বা পিঠাগুড়ি একো ইউজ নকৰোঁ। সেইটো কাৰণে আলুটো মই সেইকাৰণে দিছোঁ, যাতে আলুৰ পৰা এটা ধুনীয়া গ্ৰেভি হৈ যায়। আৰু এইখিনি এতিয়া আৰু 5 মিনিটমান থাকিলে আমাৰ হৈয়ে যাব। এয়া দেখিছে ধুনীয়াকৈ মানে একদম ধুনীয়া এটা গ্ৰেভিও হৈছে, আৰু ধুনীয়াকৈ আমাৰ কলডিলখিনি সিজিও গৈছে। আৰু এইখিনি ষ্টেপতে মই আৰু ইয়াতে নমাই দিম, বেলেগ আৰু একো নিদিওঁ, ধুনীয়াকৈ এইখিনি হৈয়ে যাব। এয়া আমাৰ হৈ গ'ল। আৰু লাষ্টত মই অকণমান নেমু চেপি দিছোঁ, কাৰণ বইল ৰেচিপিবোৰত অকণমান নেমু দিলে ফ্লেভাৰটো ভাল লাগে, সেইটো কাৰণে মই নেমু চেপি দিছোঁ। আৰু খাবলৈ সঁচাকৈ অপূৰ্ব হৈছে। আৰু এয়া মই এতিয়া পকৰাৰ কাৰণে তেল দিছোঁ, দেখিছে ইমান অকণমান তেল দিছোঁ, আৰু ইয়াতে গোটেইকেইটা পকৰি হৈ যাব। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। এইখিনি আকৌ সকলোৱে জানে, জাষ্ট মই কেনেকৈ বনালোঁ সেইটো আপোনালোকক দেখালোঁ, ফ্ৰাই কৰাটোতো চবেই জানে। এনেদৰে যদি আপোনালোকে খাই চোৱা নাই চাব, কাৰণ কলডিলটো এনেকুৱা এটা বস্তু, গোটেইখিনি বস্তুৱে আমি খাব পাৰোঁ। খালি মই কি কৰোঁ, অকণমান ৰঙা ৰঙা পাতবোৰ অকণমান পেলাই দিওঁ, আদাৰৱাইজ এনেকৈ ফুলখিনিও মই পকৰা বনাই খাওঁ, বা কেতিয়াবা অকণমান ষ্টিমত দি খায়ো ভাল লাগে। তেনেকুৱা কেতিয়াবা ৰেচিপি মই আগবঢ়াম বাৰু। এয়া আমাৰ পকৰাটো ৰেডি হৈ গ'ল, আৰু এইফালে বইলো ৰেডি হৈ গ'ল। আৰু এয়া ভাঙি দেখাইছোঁ, দেখিছে ভিতৰত ধুনীয়াকৈ পিঁয়াজ আৰু যিখিনি কলডিলটোৰ ফুল, সেইখিনিও অকণ অকণ এনেকৈ একদম মিহি কৰি দিয়া নাই, যিহেতু এইখিনি দেখা গৈছে। কেনেকুৱা পালে? নিশ্চয় আপোনালোকৰ কিছুমানৰ কাৰণে নতুন ৰেচিপিও হ'ব পাৰে বুলি ভাবিলোঁ। প্লিজ ফ'ল' কৰি দিব, আৰু যদি ভাল পাইছে কমেণ্ট এটা কৰিবচোন কেনেকুৱা পাইছে ভিডিঅ'টো। আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই।